দোস্ত গুড মৰ্ণিং। এবাৰ বাইকখন লৈ ওলাই আহিছিলোঁ ৰাতিপুৱা। এতিয়া ৰাতিপুৱা ছয়টা বাজিছে। এবাৰ ওলাই আহিছিলোঁ ফুৰিবলৈ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱা 6টা বাজিছিলে, চাওঁ ৰাতিপুৱা 6টা। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দোস্ত কি খবৰ? এবাৰ চাইকেলখন লৈ ওলাই আহিছোঁ। কিমাননো আৰু বাইক চলাব। চাইকেলখন লৈ ধুনীয়াকৈ ওলাই আহিছোঁ ভাত চাত খাই। এবাৰ আমাৰ গাঁওখন দেখাম বুলি। এইটো আমাৰ মনসা মন্দিৰ, মনসা পূজা হয়। ওলাই আহিছোঁ আৰু চাইকেলখন লৈ। চাওঁ না কি থব ৰাস্তা, কি ধুনীয়া ৰাস্তা। আমাৰ দিগন্ত দাই কিন্তু এটা ধুনীয়া কাম কৰিছে, ৰাস্তাবোৰ ধুনীয়া কৰিছে। চাওঁ না কি ধুনীয়া ৰাস্তা হৈছে, আহল বহল ৰাস্তা। আছোঁ ৰ'বা, নাই একবাৰ ফুৰি আহোঁ। চাওক না কি ধুনীয়া ৰাস্তা, মন্দিৰ। কি গৰম, এই গৰমত চাইকেল চলাই তত পোৱা নাই। পুৰা পেডেল মাৰি আছোঁ দিয়ক। আৰু কিমাননো গাড়ী চলাব। শৰীৰটো ভালে ৰাখিবলৈ চাইকেল মাৰিবও লাগে কেতিয়াবা। সেইকাৰণে চাইকেল চলাই আহিলোঁ আজি আৰু অকণমান গাঁওখন দেখাম বুলি। এয়া আমাৰ গাঁও, এইখনে আমাৰ ধুনীয়া মৰম লগা গাঁও। আহকচোন আপোনালোকক দিগন্ত দাৰ ঘৰটো দেখাওঁ। এটা আমার দিগন্তদার ঘর, এটা আমার দিগন্তদার ঘর। ইয়াতে থাকিছিল দিগন্তদাই। আমার গাঁৱৰে হয় আৰু দিগন্তদা। বঢ়িয়া ৰাস্তা বনাইছে। এটা আমার শিৱ মন্দিৰ, শিৱ পূজা হয়। ইয়াত আমাৰ শিৱ পূজা হয়। ইয়াত পুথিভঁৰাল,
উঠি বঢ়ালে রাস্তা চাক না গাইছ কি ধুনীয়া ৰাস্তা বনাইছে কি কৰি আছে দুপৰীয়াৰ ভাত পানী খালে নাই আহকচোন বস্তু এটা দেখাওঁ আমাৰ ঘৰ এইটো আমাৰ ঘৰ মাটি পুতিবলৈ আছে বহুত দহজন মাৰিলেও গৰু চৰু আহিব পাৰে না খেতি বাতি কৰা মানুহ খেতি বাতি আছে গৰুকেইটা সোমালে পূৰা খাই পেলাব চাওক নাই ঘৰ বনাইছোঁ ইয়াতে খেতি চেতি কৰিছোঁ জিকা পুলি হৈছে জিকা পুলি গোবৰ চোবৰ দি থৈ দিছোঁ আৰু খেতি বাতি কৰিছোঁ অকণমান মাটি পুতিছোঁ আৰু মাটি পুতিব আছে সৰুকৈ ঘৰ এটা বনাইছোঁ ঘৰ বনাইছোঁ বস্তু জুই চাই দাম সেইকাৰণে এটা ৰুম বনাই থৈ দিছোঁ বাকী পিছত ৰুম বনাব লাগিব খেতি দেখাই আছোঁ আমাৰ কল ৰুইছোঁ নতুন মাটিত জিকাৰ পুলি আপোনালোকক দেখাওঁ আমাৰ খেতিডৰা বেৰাখন দিছিলোঁ মই দিছিলোঁ বেৰাখন আপোনাৰ ইয়াত মই কুঁহিয়াৰো ৰুইছোঁ কুঁহিয়াৰ খাব পৰা হোৱা নাই এই কুঁহিয়াৰ ৰুইছোঁ পোখা মাৰিছে কুঁহিয়াৰৰ তিয়ঁহৰ খেতি কৰিছোঁ কিন্তু পোকাই ধুনীয়া বহুত পোকাই খাইছে এয়া পোকা তিয়ঁহৰ খেতি কৰিছোঁ তিয়ঁহ কল চল ৰুইছোঁ আৰু ধুনীয়াকৈ তিয়ঁহ খেতি কৰিছোঁ আপোনালোকে খেতি কৰক ধুনীয়াকৈ বজাৰত যিসোপা সাৰ দিয়া বস্তু সেইসোপা খাৱাতকৈ আমাৰ ঘৰত খেতি কৰি খোৱাই ভাল এয়া জিকা এয়া কল কিবা কিবি কৰিছোঁ আৰু এয়া বেৰা দিবৰ কাৰণে গুণা আনি থৈ দিছোঁ ঘৰ বনাবলৈ বালি আনিছিলোঁ কল ঠিক কৰিছোঁ আৰু আপোনালোকেও কৰক খেতিডৰা ভালকৈ খেতি কৰিলে মানুহৰ শৰীৰবোৰ ভালে থাকে খেতি বাতি কৰক আৰু যিসোপা বস্তু আছে বজাৰৰ সেই বজাৰৰ বস্তুবোৰ বহুত এফেক্ট কৰে মানুহক মানুহৰ জীৱনটো আৰু জীৱন লৈছোঁ যে নমৰাকৈ আৰু খাই থাকিব লাগিব আৰু ঘৰ বনাইছোঁ আমাৰ ঘৰ এইটো লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দাবাই দিয়ক প্লিজ